বন্ধু বান্ধৱীসকল আপোনালোকে আগত যিকেইটা ক্লিপ চালে সেই ক্লিপকেইটা চাই হয়তো আপোনালোকে বুজি পোৱা নাই তেনেহ'লে শুনক ৮৬তম মহামিলন মহোৎসৱৰ বৈতামেৰী সত্ৰীয় সমিতি আজি হ'ল দ্বিতীয় দিনা আৰু দ্বিতীয় দিনাৰ তৃতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা প্ৰথম কাৰ্যসূচী আৰু দ্বিতীয় কাৰ্যসূচী আমি নাপালোঁ কাৰণ আহোঁতে অলপ দেৰি হ'ল এতিয়া হ'ল তৃতীয় কাৰ্যসূচী আৰু যোৱাকালিও বহুত কাৰ্যসূচী আছিল খেল ধেমালিৰ লগতে আৰু বহুত কিবা কিবি কাৰ্যসূচী আছিল যোৱাকালিও আহিছিলোঁ যদিও ভিডিঅ' বনোৱা নাই আৰু ইয়াতে লগ পালোঁ ভাগীৰথী বা কেনেকুৱা খবৰ ভাল ভাল তোমাৰ মোৰ ভাল আৰু ইয়াতে আহি আজি কেনেকুৱা লাগিছে একদম মজা বহুত দিনৰ পিছত লগ পালোঁ আজি আৰু আজি বহুত দিনৰ কৈ আছিলোঁ যে একেলগে ভিডিঅ' বনাম তো আজিহে একেলগে ভিডিঅ' বনাব হয় আৰু আজি এতিয়া শোভাযাত্ৰা আৰম্ভ হ'ব আৰু হয় হয় যাবানে যাম আৰু ভাইটিৰ ভিডিঅ'বিলাক বহুত ধুনীয়া হয় আপোনালোকে চাই থাকিব লগতে মোৰ এটা চেনেল আছে ভাগীৰথী ব্লগছ ডেছক্ৰিপশ্যনত লিংক থাকিব ক'লে যাব সাবস্ক্ৰাইব কৰিব আৰু 1K হ'লে পাৰ্টি খাব যাব লাগিব 1K জলদি কৰি দিওঁ ডেছক্ৰিপশ্যনত লিংক আছে তো এতিয়া যাত্ৰাত যাওঁ আৰু ইয়াত আহি যাম সুদামিনী বাণী পৰা হয় আমি ইয়াত আহি যাম সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰাৰ আগতে আমি আমাৰ উদ্বোধক ক্ষত্ৰিয়ৰ কথা উল্লেখ আছে সদর্বমপি সাবেক্ষ নয়ে বিকম্পিতুম হর্ষি ধর্মান্তি যুদ্ধাশ্রে হন্য ক্ষত্রিয়স্য নবিদ্যতে শাস্ত্রের কথা আছে ক্ষত্রিয়র কথা কৈছে ক্ষত্রায়তে ইতি ক্ষত্রিয় এনেকৈ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ল বৰ্তমান আমাৰ সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ হ'ল আৰু এইফালে চন্দন আৰু মই একদম আগত আজি ফটো তুলিব আহিছোঁ আজি একদম আগত আৰু এইফালে আহি আছে সকলো এতিয়া গৈ আছোঁ আৰু বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ হৈছে আৰু এইফালে ভাগীৰথী বাই লাইনত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু এইফালে বহুত পিছত আছে বহুত দীঘল লাইন আৰু এইফালে আছে দৰা কইনা পিছত দুখাম এতিয়া লাইনত সোমাই আছোঁ একদম আগত গৈ আছোঁ আমি আৰু পিছত বহুত বেছি মানুহ তো আৰু মোৰ লগত আছে অঞ্জন ভাই আজি ফটো তুলি অৱস্থা বেয়া কেমেৰা হাতত আছে একদম পিছত পৰিছোঁ আগত বহুত কৈছে তো আৰু ইয়াৰ একদম খালী আৰু এই চন্দন ভাইয়ে বিয়া চিয়া হ'লে কি কৰে মানে ফটোগ্ৰাফি কৰোঁ যদি আপোনালোকে কোনোবাৰ বিয়া চিয়া লাগে তেনেহ'লে একদম কম দামতে কৰি দিম যদি মোৰ ভিডিঅ' চোৱা কণ্টেক্ট কৰা বুলি কয় তেনেহ'লে বহুত ডিছকাউণ্ট দিব তো ইয়াৰ নম্বৰটো ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে যদি বিয়া লাগে তেনেহ'লে ইয়াক কণ্টেক্ট কৰিব একদম কৰিব পাৰে ডিছকাউণ্ট দিব বহুত ডিছকাউণ্ট দিব আৰু এতিয়া ফটো তুলি আছোঁ দে আৰু শেষ দে
বৰ্তমান মোৰ লগত আছে ভাগীৰথী বা আৰু এয়া হ'ল স্কুল ফ্ৰেণ্ড মালতী আৰু ইয়াৰ এটা নতুনকৈ চেনেল হৈছে আজি ফাৰ্ষ্ট ভিডিঅ' বনাই আছে লিংক দুয়োজনৰ ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে যাই ছাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিব জলদি অনকে হ'ব লাগে কিবা কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মালতী ৰায় মোৰ এটা নতুনকৈ ব্লগছ ভিডিঅ' বনাবৰ কাৰণে চেনেল খুলিছোঁ আপোনালোকে সকলোৱে চাব আৰু বাৰ মানৱৰ চেনেল আছে সকলোৱে চাব কিবা অলপমান নতুনকৈ খুলিছে নহয় আৰে সফলতা গৈ কেনেকুৱা লাগিল ভালে লাগিছে মজা বহুত এক্সাইটেড হৈ আছে ভৰি বিষ উঠিছে নে উঠা নাই উঠিছে অলপ চলপ তথাপিও এক্সাইটেডত মানে চব পাহৰি গৈছোঁ আৰু ইফালে আছে এতিয়া দৌৰা কৰি নাই এতিয়া তাত গৈ আছোঁ দুখাই আছোঁ আপোনালোকক আৰু মোৰ লগত আছে খুৰা তো খুৰা অলপমান এই শোভাযাত্ৰাৰ বিষয়ে অলপ কিবা কৈ দিয়া ৮৬তম মহামিলন মহোৎসৱৰ আজি আমাৰ দ্বিতীয় দিনৰ তৃতীয় কাৰ্যসূচী আমি শোভাযাত্ৰাখনত কৰিলোঁ তো শোভাযাত্ৰাখনত আমি আমাৰ যিটো কোচ ৰাজবংশীৰ ঐক্য শান্তি আৰু আমাৰ যিটো বীৰত্ব আমি সেইখিনি আচলতে আমাৰ বিশ্বক জনাবলৈ আমি এই শোভাযাত্ৰাখনৰ উদ্দেশ্য আছে লগতে আমাৰ যিখিনি আই ভাই ভনী তেওঁলোকৰ মনৰ উৎসাহ শোভাযাত্ৰাৰ যোগেদি আমি প্ৰকাশ কৰিলোঁ আৰু শোভাযাত্ৰাত আমাৰ কৃষ্টিখিনি আমি প্ৰকাশ কৰিবৰ কাৰণে ৰাইজক দৰবাৰত দেখুৱাবৰ কাৰণে আমি শোভাযাত্ৰাখন কৰিছিলোঁ আৰু শোভাযাত্ৰাখনৰ আমি যে এটা বীৰ জাতি এই শোভাযাত্ৰাৰ যোগেদি আমি প্ৰকাশ কৰিবলৈ যত্ন কৰিছিলোঁ আৰু আমি যে আচলতে প্ৰকৃততে বীৰ এতিয়াও যে আমাৰ বীৰৰ শক্তি আছে সেইখিনি আমি ৰাইজৰ ওচৰত যৎপ্ৰণাস্তিৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বৰ্তমান হ'ব পেট পূজা আহি গ'ল খিচিৰি হয় কেনেকুৱা লাগিছে মজা মজা এয়া খিচিৰি আহি গ'ল এতিয়া খিচিৰি খাম পেট পূজা মেইন তো বন্ধু বান্ধৱীসকল আহিলেও পেট পূজা কৰি আৰু এতিয়া বৰ্তমান বেলেগ বেলেগ কিবা কিবি কাৰ্যসূচী চলি আছে তো আৰু সেইবোৰ নাচাওঁ এতিয়া ৰাতি আহিম ফাংচন চাবলৈ কাৰণ বহুত বেছি ঠাণ্ডা লাগি আছে সেইকাৰণে এতিয়া ঘৰলৈ যাম আৰু অলপ পিছত আহিম নাজানো এইটো ভিডিঅ'ত কি দিবলৈ পাৰিছোঁ তো এই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ আৰু কেইটামান লিংক দি আছে আপোনালোকে একবাৰ চেক কৰি চাব